আজি আমাৰ UPPL দলৰ হাইকমাণ্ড মাননীয় প্ৰমোদ বৰদেৱক মই অন্তৰেৰে ধন্যবাদ জনাইছোঁ। যোৱাকালি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই তেখেতক দিল্লীলৈ মাতি লৈ গৈছিল। তেখেতক প্ৰস্তাৱ দিছিলে যে তেওঁ মন্ত্ৰী পদ গ্ৰহণ কৰক, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী পদ গ্ৰহণ কৰক আৰু তেওঁ তামোলপুৰৰ সিটটো তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে তেওঁলোকৰ বিজেপিৰ স্বাৰ্থত। কিন্তু আমাৰ মাননীয় প্ৰমোদ বৰদেৱে এই প্ৰস্তাৱটো ঠুকৰাই ক'লে কি আপুনি আমাৰ BTRৰ 125 এমেণ্ডমেণ্টটো অতি সোনকালে দিয়ক, মোৰ মন্ত্ৰিত্ব পদ নালাগে, অতি সোনকালে দিয়ক আৰু অসমত যে মুছলমানৰ প্ৰতি যিটো অন্যায় অবিচাৰ চলি আছে এইটো বন্ধ কৰক। এই দুটা প্ৰস্তাৱেই তেওঁ পেছ কৰিছে। তাৰপিছত তেওঁ আৰু কোনো কথা নাই, সোজাসুজি গুচি আহিছে। অহাৰ লগে লগে আমাৰ অসমত যিখিনি আমি ডিক্লেয়াৰ কৰিম বুলি কৈছিলোঁ গোটেই কেণ্ডিডেট ডিক্লেয়াৰ কৰি দিলে। আজি চাওক বিজেপিৰ অৱস্থা এনেকুৱা হৈছে, তেওঁ ত্ৰিপাপ যিটো কয় সেই তাতেই পৰিছে। জুবিন গাৰ্গৰ সমস্যা, 7 জনগোষ্ঠীৰ প্ৰব্লেম আৰু ট্ৰাইবেলৰ প্ৰতি অন্যায়, মুছলমানৰ প্ৰতি অন্যায়, এই সকলো মিলি ত্ৰিপাদত পৰিছে বিজেপি। গতিকে এইবাৰ বিজেপি অসমৰ পৰা বিচ্ছিন্ন হ'ব মই ভাবোঁ আৰু। কাৰণ তেওঁলোকৰ যি বিজেপিৰ কৰ্মকৰ্তা এওঁলোক অৰিজিনেল বিজেপিয়েই নহয়, অৰিজিনেল বিজেপিকেইটা গুচি গ'ল আৰু ডুপ্লিকেট কংগ্ৰেছী মানুহকেইটা ইয়াতে আহি জইন কৰিছে। বৰ্তমান যি দিলীপ শইকীয়া ডাঙৰীয়া তেখেতৰতো অস্তিত্বই নাই, এনেই অহা যোৱা কৰি আছে। তেখেত যে এজন সভাপতি, তেওঁৰ কথাৰ দামেই নাথাকে, আমি সেইটো কথাটো যোৱাকালি আমি গম পাইছোঁ। ধন্যবাদ এইখিনি আৰু। নাই নাই, NDAৰ লগততো মিত্ৰতাৰ প্ৰশ্নই নাহে। NDAৰ লগত যদি মিত্ৰতা থাকিলেহেঁতেন অসমত তেওঁ ডিক্লেয়াৰ নকৰিলেহেঁতেন, বড়োলেণ্ডত 15টা সমষ্টিত তেওঁ ডিক্লেয়াৰ নকৰিলেহেঁতেন। সেইটোৱেই কথাটো। নাই নাই, ঘোষণা কৰি দিছে, এইটো আৰু বুজাব নালাগে নহয়, ওলাই দিছে। আমি তেওঁলোকৰ বিৰুদ্ধে কেণ্ডিডেট দিম, তাৰ মানে কি এইটো ওলাই অহা আৰু মুখেদি ওলাই অহা ক'বই নালাগে। কেমেষ্ট্ৰিটো মিলা নাই বুলি ক'লে নহয় যোৱাকালি। Today I am very much delighted to say before you that UPPL President High Command Mr. Pramod Boro, I am very much pleased because he is a leader who is very eligible to become Chief Minister of Assam as well as Central Minister of Assam. Yesterday the Home Minister Mr. Amit Shah invited him to Delhi to give a proposal. What the proposal was that he is to take one ministry berth, but he denied it. Instead of that, Home Minister asked him to leave the Tamulpur constituency such that the BJP will confirm their seat. But he denied it. Instead of it, he answered that first of all, you have to do the long pending demand of BTR 125 amendment. And apart from that, the torture against in Muslim people in Assam, it should be stopped. That was he totally denied the proposal. So I am very happy for that. Moreover, the existence of the present BJP is nowhere in Assam. The old persons, those who are in old Congressy, they have come to the BJP party and they have formed a new party. I don't think that this is a BJP party. Thank you very much.